নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। প্ৰকৃতিৰ নিয়মেই হৈছে সামঞ্জস্য। সকলো সমান হৈ থাকিব লাগে। গছ বাঢ়ি লগৰ গছবোৰতকৈ ওখ হ'লেও তাক বতাহে ভাঙি পেলায়। মহৰ্ষি কমলাকান্ত ভট্টাচাৰ্য। অতীতলৈ উভতি চোৱাৰ প্ৰয়োজন নাই। আগবাঢ়া, আগফালে চোৱা। আমাক লাগে অসীম শক্তি, অদম্য উৎসাহ, দুৰ্যয় সাহস, অসীম ধৈৰ্য। তেতিয়াহে আমি মহৎ কাৰ্য সাধন কৰিব পাৰিম। স্বামী বিবেকানন্দ। সত্য সদায় নিৰাপদ। সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। মেক্স মুলাৰ। সহাৰ সীমা ৰাখি লোকক আমনি কৰিবা। তোমাৰ হেঁচা সহিব পৰাকৈ বন্দুক ব্যৱহাৰ কৰিবা। অসমৰ্থ হোৱাকৈ মগজু ব্যৱহাৰ নকৰিবা। হাবাৰ্ড স্পেন্সাৰ। ল'ৰা-ছোৱালীবোৰে জানিব লাগিব যে জীৱন যুদ্ধত প্ৰেমৰ দ্বাৰা ঘৃণা, সত্যৰ দ্বাৰা অসত্য আৰু আত্ম-নিৰ্যাতনৰ দ্বাৰা অত্যাচাৰ জয় কৰিব পাৰি। প্ৰকৃত শিক্ষাৰ ই অপৰিহাৰ্য অংগ। হাবাৰ্ড স্পেন্সাৰ। এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে। জৰ্জ হাবাৰ্ড।